অত্যন্ত আনন্দিত যে এই বছৰৰ ৭৫,০০০ যুৱক যুৱতীৰ নিৰ্বাচনৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হৈছে। অহা ডিসেম্বৰ মাহত আমি আপোনালোকক মাতি আনি 2 লাখ টকাৰ প্ৰথম কিস্তি 1 লাখ টকা প্ৰদান কৰিম। হে বন্ধুসকল সকলোকে আন্তৰিক শুভেচ্ছা জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি মই এই ভিডিঅ'ৰ মাধ্যমে আপোনালোকক এটা কথা ক'বলৈ আহিছোঁ যে এইটো হ'ল CM ট্ৰিপলৰ বিষয়ে ইউটিউবত বহু ভিডিঅ' পাব যে লিষ্ট ওলাইছে, সিলেকশন হৈছে, সিলেকশন ডেট দিছে, কোনে সিলেকশন পাইছে সেইটোৰো লিষ্ট ওলাইছে। আচলতে সেইবিলাক কি অৰিজিনাল হয় না ফেক হয় না অকল ভিউজৰ কাৰণে কৰি আছে। বন্ধুসকল আপোনালোকে জানে যে CM ট্ৰিপলে এবাৰ ইণ্টাৰভিউ হৈছে। CM ট্ৰিপলে 2.0 এইবাৰ মাত্ৰহে ইণ্টাৰভিউ হৈছে আৰু ডিজিটেল কনসেপ্ট এটা আছিল এইটো একসেপ্ট কৰিব লগা হৈছে। ইয়াৰ বাহিৰত একো নাই। কিন্তু ৰাজ্য চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে যে যিমান সিলেকশন কৰিব লাগে 75,000 মানুহক সেইটো অলৰেডি সিলেকশন কৰিছে। যোৱাবাৰ যেটো আছিল CM ট্ৰিপলে 1 যেটো আছিল দুবাৰকৈ ইণ্টাৰভিউ হৈছিল তাৰ পিছত সিলেকশন হৈছিল। একবাৰ ইণ্টাৰভিউ হল আৰু ডিজিটেল কনসেপ্ট একসেপ্ট কৰাৰ পিছতে সিলেকশন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিলে ইহঁতে। কোনে সিলেকশন পালে বা কিমান সিলেকশন পালে, কোন ডিস্ট্ৰিক্টত কিমান সিলেকশন পালে, কোনে সিলেকশন পালে এইটো সিলেকশন কমিটিৰ বাহিৰত আজিলৈকে কোনেও ক'ব নোৱাৰে। যিবিলাক ইউটিউবত কৈ আছে যে সিলেকশন লিষ্ট ওলাইছে এইটো একদম ফেক। আপোনালোকে এইটো কাণ নিদিব। আপোনালোকে ভালকৈ জানে যে CM ট্ৰিপলৰ সিলেকশন লিষ্ট কেতিয়াও নোলায়। ৰাজ্যত যদি CM ট্ৰিপলৰ লিষ্ট ওলায় ৰাজ্য হাহাকাৰ লাগি যাব। চৰকাৰে এইটো ভুল কেতিয়াও নকৰে। চৰকাৰে কেতিয়াও এই CM ট্ৰিপলে 2.0 লিষ্ট কেতিয়াও পাব্লিছ নকৰিব। এইটো কি হ'ব সিলেকশন হোৱাৰ পিছতে যেতিয়া আপোনাক মাতা হ'ব তাৰ এক সপ্তাহ আগত আপোনাক কি হ'ব আপোনাক এটা মেছেজ দিয়া হ'ব, তাৰ বাহিৰত একো নহয়। মেছেজটো পালে আপুনি সিলেকশন হোৱা বুলি ওয়েলকাম লিখা থাকিব, আপুনি সিলেকশন হৈ গ'ল, তাৰপিছত আপোনাক মাতিব, আপুনি খানাপাৰালৈ যাব আৰু তাৰ পৰা আপুনি চেকটো গ্ৰহণ কৰি লৈ আহিব। এইখিনিয়ে কথা, বাকি একো নাই। বন্ধুসকল আজিৰ ভিডিঅ'ৰ গুৰুত্বপূৰ্ণ কথা এইটোৱে আছিল যে সিলেকশন লিষ্ট কেতিয়া নোলায় আপোনাৰ ডাইৰেক্টলি আপোনাক সিলেকশন হ'ব বুলি আপোনাৰ ওচৰত এটা মেছেজ আহিব। গতিকে বিভ্ৰান্ত পৰিব নালাগে। মোৰ ভিডিঅ'ৰ ইনফৰমেশ্যনখিনি ভাল লাগিলে ভিডিঅ'টো কৰিব, শ্বেয়াৰ কৰিব আৰু নতুন হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগতে থাকিব। নিবনুৱা যুৱক যুৱতীক কৰ্মসংস্থাপন দিয়া মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি। মই অত্যন্ত আনন্দিত যে এই বছৰৰ ৭৫,০০০ যুৱক যুৱতীৰ নিৰ্বাচনৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হৈছে। অহা ডিসেম্বৰ মাহত আমি আপোনালোকক মাতি আনি 2 লাখ টকাৰ প্ৰথম কিস্তি 1 লাখ টকা প্ৰদান কৰিম। অৰ্থাৎ ৭৫,০০০ আৰু ২৫,০০০ 1 লাখ ল'ৰা ছোৱালীয়ে আত্মসংস্থাপনৰ সুযোগ পাব। লগে লগে আৰু 1 লাখ যুৱক যুৱতীক এই আঁচনিত আনিবৰ কাৰণে আমি নতুনকৈ বিজ্ঞাপনো দিয়া আৰম্ভ কৰিম।